Hi guys, welcome back to my YouTube channel Loikhojyoti Das আৰু আজি মই আপোনালোকক স্বাগতম জনাইছো মোৰ আন এটা ব্লগ ভিডিও আৰু আপোনালোকৰ ওচৰত মই ক'ব বিচাৰিছো যে বহুত দিন ধৰি ডান্স কভাৰ্স বা মিউজিক ভিডিওছ আপোনালোকলৈ আগবঢ়াব পৰা নাই কিন্তু আমাৰ হাতত বৰ্তমান 5টামান প্ৰজেক্ট আছে এই মাহতে কৰিবলগীয়া তাৰ কষ্টিউম চিলোৱা কাষ্টিং লোকেশ্যন বিচৰা গোটেইবোৰ কাম ঠিক হ'লে আমি মেবি কাইলৈৰ পৰা কাম ষ্টাৰ্ট কৰিম আৰু আপোনালোকে অতি সোনকালে সুন্দৰ ডান্স কভাৰ্স বা মিউজিক ভিডিওছ আমাৰ চেনেলৰ পৰা উপভোগ কৰিব পাৰিব কিন্তু আজি মই আপোনালোকক লৈ যাব বিচাৰিছো আমাৰ সৃষ্টি ডান্স গ্ৰুপৰ মেম্বাৰ আৰু মোৰ ভণ্টি আৰু মোৰ ষ্টুডেণ্ট আৰু মোৰ ডান্স পাৰ্টনাৰ লোপামুদ্ৰা হাজৰিকাৰ বা আৰু ৰূপালিম অৰ্থাৎ ৰূপালিম মোৰ অতি মৰমৰ ভণ্টি তাই খুব সুন্দৰ মেকআপ কৰে মোৰ বহুকেইটা প্ৰজেক্টত তাই মেকআপ কৰিছে আৰু আজি মই আপোনালোকক লৈ যাব বিচাৰিছো তাইৰ বিয়াৰ কিছু অংশলৈ এটা সৰু ব্লগলৈ গতিকে আহকচোন আজি আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আজি আমি ৰূপান্তৰ বিয়াত চাই ভালিছে ৰূপাবাইকৰ বিয়া পাতি আৰু আমি সকলোৱে আহিছোঁ অপু আছে তাৰপিছত পূজা আছে বৰ্ষা আছে আৰু লগতে আমাৰ লক্ষ্য আছে আমি সকলোৱে আজি আহি সঁচাই ইমানে ৰূপা দেখিছা ৰূপা আছে দেখিছা ৰূপা আৰু এইপিনে আহা ৰূপা মাক এইপিনে আহা এইপিনে আহা আমি খোৱা কৰি আছোঁ ৰূপা মাক মানে আপোনাৰ কইনাৰ মাক হয় আৰু বহুত ভাল লাগিছে আৰু মানে কইনা মাকক ইমানে মজা লাগিছে নহয় কি ক'ম এয়া তেওঁ বন্ধু আৰু তেওঁ মানে দুইজন ক্লাছ ফ্ৰেণ্ড একদম সঁচাই চুইট গাৰ্ল লাগিছে এইফালে কি কাৰণে এয়া আমাৰ অপুদা মোকো অকণমান নাহিছে লাহে লাহে আৰু পাছত কিন্তু এনেই সঁচাই তেওঁ বহুত ধুনীয়া লাগিছে একে কি ধুনীয়া মিস্ত্ৰী হাঁহি মাৰি আৰু এয়া হৈছে বিয়াৰ খোৱা বোৱাৰ কিছু দৃশ্য আমি আগতে খালোঁ কিন্তু বৰষাই অহা দেৰি কৰিলে তাই অলপ দেৰিকৈ আহিছে দেউতাকৰ লগত আৰু এতিয়া তাই বৰ্তমান খাবলৈ আহিছে আৰু তাইৰ লগতে মই আৰু বৰ্ষাৰ মাক আহিছোঁ খাই পেলাই টেষ্টটো কোৱা তোমাৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰা আমাৰ ভিউৱাৰ্ছসকলৰ লগত কেনেকুৱা হৈছে ধুনীয়া না এয়া আপোনালোকে দেখিবলৈ পাইছে সকলোবোৰ বিয়াতে নাচ গান হৈ নৃত্য কৰি সকলোৱে ফূৰ্তিত কিন্তু মাইনাজন অলপমান স্পেচিয়েল হয় তাই নাচি আছে দেখিছে নহয় মই চৰি ইয়াৰ কাৰণে মই মিউজিকটো মিউট কৰি দিছোঁ কপিৰাইট ইছ্যুৰ কাৰণে আৰু তাই যেতিয়া নাচে তেতিয়া মই চাব লাগে আৰু মই নাচলে তাই নাচটো বন্ধ কৰি দিয়ে তাই একচুৱেলি ওৱান এণ্ড অনলি মোক ইমপ্ৰেছ কৰিবলৈ নাচি আছিলে বহুত ধুনীয়াকৈ নাচিছে মাইনাজনী শিকালে আৰু পাৰিব খুব মৰম লগা হয় গতিকে আহকচোন এতিয়া আমি চিনাকি হওঁ আমাৰ বিয়াৰ কইনাৰ লগত তাই কিন্তু খুব ধুনীয়া লাগিছে চিনাকি হয় মনটো বেয়া লাগিছে তাই কিমান ধুনীয়া লাগিছে গা চকুতে হয় তাই ধুনীয়া গানো গাই দে গান এটা গাই দে না আজি গাই দে আৰু এয়া হৈছে ৱেটিং লিষ্টত আছে বৰ্তমান আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে ৰূপালিমৰ বিয়াত অহা আলহী আৰু পৰিয়ালবৰ্গৰ চিনাকি পৰ্ব আৰু এই চিনাকি পৰ্বত মোক হেল্প কৰিছিলে আমাৰ ওৱান এণ্ড অনলি মষ্ট এণ্টাৰটেইনিং আণ্টি ৰীণা খুৰী আৰু গোটেই ভিডিঅ'টো বহুত বেছি দীঘল হৈছিলে গোটেই ভিডিঅ'টো মই দিবলৈ গ'লে আমাৰ এই ব্লগ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব যিটো আপোনালোকে আমনি পাব চ' সেইকাৰণে মই যিমান পাৰোঁ ছুটিকৈ দিবলৈ চেষ্টা কৰিছোঁ কিন্তু মই আপোনালোকৰ লগত বৰ্তমান চিনাকি কৰাই দিম আমাৰ লোপামুদ্ৰাৰ দেউতাক যাক মই বহুত ভাল পাওঁ বহুত সন্মান কৰোঁ তেওঁৰ পাৰ্চনেলিটি মই খুব বেছি ভাল পাওঁ লাইফত কেতিয়াও বিয়াত মই নাচা নাছিলোঁ মই নৃত্য কৰোঁ যদিও মোৰ খুব লাজ লাগে বিয়াত নাচিবলৈ বাট লোপাহঁতৰ বিয়াত আমাৰ অলম'ষ্ট গোটেই ডান্সৰ মানুহখিনি আমি লগ হৈছিলোঁ চ' চবেই ডান্স কৰা দেখি মোৰো মন গ'ল ডান্স কৰিবলৈ আৰু সিহঁতে ফ'ৰ্চ কৰিলে দেন নাচিলোঁ চ' ভাল লাগিলে আৰু চৰি কপিৰাইট ইছ্যুৰ কাৰণে মই বৰ্তমান ক্লিপটোৰ অডিঅ'টো মই মিউট কৰি দিছোঁ চ' তাৰ বাবে দুখিত ক্ষমা বিচাৰিছোঁ আৰু দেখিছে আপোনালোকে নমিতা লোপা অপূৰ্ব পূজাশ্ৰী নন্দিনী
নন্দিনী মই আৰু এই টিকলি মাইনা কেইজন আমি সকলোৱে মিলি ডান্স কৰি আছোঁ আৰু নন্দিনীয়ে কিন্তু খুব ধুনীয়া নাচিছে দেই ডেট মাষ্ট বি এপ্ৰিচিয়েটেবল চ' এয়াই নাচি আছোঁ আমি হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰাৰ পাছত আচল সময়টো আহিলে এতিয়া দৰা আহিছে আৰু দৰা অহাৰ লগে লগে কইনা ঘৰৰ মনত উৎকণ্ঠা বাঢ়িব ধৰিছে আৰু এতিয়া কইনাৰ ভনীয়েক লোপামুদ্ৰাই বৰ্তমান দৰাক আদৰিবলৈ সাজু হৈছে আৰু এয়া দেখি যে কইনাৰ মাকো সাজু হৈছে আৰু ৰূপালীমৰ বিয়াখনৰ যোগেদি আমাৰ অসমীয়া বিয়াৰ বহু কিছুমান নজনা পৰম্পৰাৰ বিষয়ে মই জানিব পাৰিলোঁ চ' ভাল লাগিলে কথাবোৰ গম পাই আৰু এতিয়া মই মোৰ ব্লগটো শেষ কৰিবলৈ আহিছোঁ আৰু ব্লগটো বনাওঁতে যথেষ্ট ভুল হৈছে মানুহ মাতৃৰ ভুল চ' সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব